স্বাগতম জনাইছো আজি নৱম মানৰ অনুশীলনী 6.2 ৰেখা আৰু কোণ নামৰ অধ্যায়টোৰ অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 1 টো কৰিবলৈ লৈছো কাষৰ চিত্ৰত x আৰু y মান উলিওৱা আৰু দেখুওৱা যে AB সমান্তৰাল CD এতিয়া চোৱা দুডাল ৰেখা দি থৈছে AB আৰু CD আৰু তাহাঁতক এই এডালে তিৰ্যকডালে কটাকটি কৰিছে কটাকটি কৰোতে আমাক দি থৈছে কি এই কোণটো হ'ব 50 ডিগ্ৰী আৰু এটো x এটো y আৰু এটো 130 ডিগ্ৰী প্ৰথমতে আমাক x আৰু y মান উলিয়াবলৈ দিছে তাৰ পাছতহে AB আৰু CD যে সমান্তৰাল হেয়া প্ৰমাণ কৰি দেখুৱাবলৈ কৈছে তেতিয়া হলে আমি সমাধানলৈ আগবাঢ়ো চিত্ৰমতে কি দিছে চোৱাচোন চিত্ৰমতে তোমালোকে মন কৰা 50 আৰু x এই দুটা যোগ কৰি দিলে আমি 180 ডিগ্ৰী নেপাম জানো চিত্ৰমতে আমি লিখি লওঁ দে x plus 50 equal to 180 degree কি হবা মনত আছে নে আমি যে পঢ়িছিলো ৰৈখিক কি ৰৈখিক জুৰিয়া কোণ বুজিলানে কিহৰ কাৰণে এটা আমি আগতেও পঢ়িছিলো হয় নহয় সেইভাবে দুইটাৰ যোগফল কি পালো 180 ডিগ্ৰী এতেকে ইয়াৰ পৰা আমি x ৰ মান কি পাম চোৱা x equal to কি হ'ব 180 ডিগ্ৰী minus 50 ডিগ্ৰী তে এটো যেহেতু প্লাস আছিলে সমান চিনৰ হিফালে গলে মাইনাস হৈ যাব এতেকে আমি কি পালো x ৰ মান পালো 1 8 পৰা 5 গল থাকিল 3 0 130 আমি x ৰ মান কি পালো 130 তাৰ পাছত ইয়ালে মন কৰা এটা y মান y equal to আমি পাম 130 কিয় আকৌ y equal to আমি পাইছো 130 কিয় বিপ্লৱী কোণ হয় নে নহয় যেতিয়া দুডাল ৰেখাই কটাকটি কৰে তাৰ বিপৰীত কোণগিটা সদায় সমান হয় পাইছিলা নে নাই এডাল চোৱা এডাল ৰেখা আৰু এডাল ৰেখাই কটাকটি কৰিছে দুটা বিপৰীত কোণ হল আৰু বিপৰীত কোণবোৰ সদায় সমান হয় হয়নে এটো 1 আৰু এটো ধৰি ললো 2 এতিয়া 1 আৰু 2 পা কি পালো 1 আৰু 2 পৰা পাও কি পাও x সমান y equal to 130 ডিগ্ৰী দুইটাৰ মান 130 ডিগ্ৰী হয় নে নহয় x আৰু y পালো সমান পালো কৰপা পালো 1 আৰু 2 পৰা পালো যেহেতু x ৰ মানো 130 y মানো 130 তেতিয়াহলে x আৰু y সমান হ'বই এতিয়া এই দুটাকটো আমি চোৱা x আৰু y ক'ত আছে এডাল ৰেখা আৰু এডাল হৈছে তিৰ্যক হয়নে আৰু অপোজিট কে আছে এই দুটা অন্তঃকোণ কিন্তু বিপৰীতকে আছে এগিটাক আমি কি বুলি কওঁ একান্তৰ কোণ বুলি কওঁ নকওঁ আমি লিখিব পাৰো দুইটা যেহেতু সমান কাৰণে আমি লিখিব পাৰিছো কি ইহত দুটা হৈছে একান্তৰ কোণ আৰু আমি কি পাইছিলো যেতিয়া x আৰু y এই দৰে একান্তৰ কোণ দুটা সমান হয় তেতিয়া হলে সেই যিডাল দুডাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰিছে আৰু তাৰ বিপৰীতে একান্তৰ কোণগিটা সমান হৈছে তেতিয়া কি হয় সেই ৰেখা দুডাল সমান্তৰাল হয় হেতু আমি পাইছিলো হেতুকে আমি লিখি দিও এতেকে a b সমান্তৰাল c d প্ৰমাণিত হ'ল একেবাৰে উজু হয়নে এতিয়া কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে চোৱা যদি AB সমান্তৰাল CD চোৱা AB ডাল সমান্তৰাল CD আৰু CD সমান্তৰাল EF CD সমান্তৰাল EF মই এটো লিখি লৈছো দিয়া আছে দে আৰু কি দি থৈছে চোৱা y/z 3:7 এই কোণ গেটা এটো y কোণ আৰু এটো z কোণ এগিটা কি কৈছে তাৰ অনুপাতটো হৈছে 3 আৰু 7 ঠিক আছে তেন্তে x নিৰ্ণয় কৰা তাৰমানে আমাক এটো নিৰ্ণয় কৰিবলৈ কৈছে হবনে এটা কেনেকৈ নিৰ্ণয় কৰিম প্ৰথমতে মই তোমাক কৈছোৱে AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF তাৰমানে AB লগত CD সমান্তৰাল আৰু CD ডাল EF ৰ লগত সমান্তৰাল তেতিয়া হলে কি হ'ব এই AB এডাল আহি প্লাই ইয়াৰ লগত সমান্তৰাল হ'ব নাই AB ডাল EF ৰ লগত সমান্তৰাল হ'বনে নাই আমি পাইছিলো উপপাদ্য 6.6 ত কি পাইছিলো চোৱা দুডাল ৰেখা কোনো একেডাল ৰেখাৰ সৈতে সমান্তৰাল হলে সেই ৰেখা দুডালো পৰস্পৰ সমান্তৰাল হ'ব
কি বুলি ক'লে এডাল যদি এডালৰ লগত সমান্তৰাল হয় এডাল যদি এডালৰ লগত সমান্তৰাল হয় তেতিয়াহ'লে এডাল এডালৰ লগত সমান্তৰাল হ'ব আমি লিখি দিম দে তে কি হ'ব চোৱা AB সমান্তৰাল EF এতিয়া চোৱা AB সমান্তৰাল EF আৰু এডাল হৈছে তিৰ্যক হয়নে আৰু এই তিৰ্যকডালে এই তিৰ্যকগিটা ডাল দিয়াৰ কাৰণে কি হৈছে x y z আমাৰ উৎপন্ন হৈছে আৰু এটা কৈ থৈছে y/z মানে 3:7 বুলি কৈ থৈছে হেকাৰণে আমি ধৰি লম y মানটো ধৰি লম আমি 3a আৰু z ৰ মান ধৰি লম 7a ঠিক আছে এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকৰ যেহেতু মই কৈছো যে AB সমান্তৰাল EF তানি মাজৰ ডালৰ কথা পাহৰি যোৱা দে ওপৰৰ AB ডাল আৰু EF ডাল সমান্তৰাল এডাল তোমালোকৰ সেডক তেতিয়ালে কি হ'ব এই x কোণটো z ৰ লগত সমান হ'ব নে নাই কাৰণ এটো এফালে আছে এটো এফালে আছে অন্তঃকোণ দুইটা হয় না কি হ'ব একান্তৰ কোণ নহব জানো এতেকে আমি কি লিখিম যেহেতু AB সমান্তৰাল EF আৰু এই তিৰ্যকডালে কি কৰিছে দেখা গ'ল এংগল x কাৰ লগত সমান এংগল z ৰ লগত সমান কিয় সমান একান্তৰ কোণ বুজি পাইছাতো মাজৰ ডালৰ কথা নাভাবিবা একান্তৰ কোণ হ'ব এতিয়া চোৱা এতিয়া এটো যেহেতু এটোৰ লগত সমান আৰু আমি কি জানো x + y ভাবাচোন এটো আমি 1 বুলি ধৰি লৈছো দেই আৰু আকৌ angle x plus angle y equal to কি হ'ব 180 ডিগ্ৰী হ'ব কিহৰ কাৰণে আমি পাইছিলো যে সেডকৰ বা তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি কিমান পাইছিলা অন্তঃকোণৰ সমষ্টি কিমান পাইছিলা 180 ডিগ্ৰী আমি পাইছিলো এটো জনা কথা এটোটো পাইছিলা হয় না এতিয়া চোৱা আকৌ ইয়াত আমাক কৈছে নহয় একত আমি কি পাইছো x to z ৰ সৈতে সমান বুলি পাইছো তেলে x ৰ ঠাইত আমি z পাতি দিব পাৰো z পাতি দিম দে z plus y equal to 180 ডিগ্ৰী কোপা পালা 1 ৰ পৰা পাও হয় না হয় 1 ৰ পৰা পাও তাৰ পাছত চোৱা এটা z ৰ মানটো কিমান দিছে 7a পাতি দিয়া 7a আৰু y মানটো আমি কি পাইছো 3a সমান 180 ডিগ্ৰী এতিয়া 7a plus 3a হলে কিমান পাবা 10a equal to কিমান পালা 180 ডিগ্ৰী এতেকে a equal to কিমান পাবা 10 টো ইয়াত পূৰণ হৈ আছে সমান চিনৰ কিফালে গলে কি হ'ব divide by 10 0 0 cancel equal to আমি কিমান পালো 18 হয়নে এতেকে a equal to 18 ডিগ্ৰী a equal to যদি 18 ডিগ্ৰী হয় আমাক x ৰ মান লাগে ন আৰু x টো z ৰ লগত সমান তেতিয়ালে আমি z ৰ মানটো উলিয়ালেই হ'ব ইট ইজ z ৰ মানটো কিমান পাইছিলা 7a পাইছানে এটো এতেকে angle z equal to 7a পাইছিলো হয়নে 7a পাইছিলা না ইতিয়া সো হে a ঠাইত আমি কি বহুৱাই দিব পাৰো 18 into 18 ডিগ্ৰী equal to 7 8 গুণ 56 6 কৰিলে 5 7 গুণ 7 7 5 12 126 ডিগ্ৰী হয়নে আকৌ z টো কাৰ লগত সমান x ৰ লগত সমান হয় নহয় এতেকে আমি কি পাম এতেকে angle x equal to 126 ডিগ্ৰী কিহৰ কাৰণে কৰবা পালা 1 ৰ পৰা পাও 1 ত আমি কি পাইছিলো angle x কাৰ লগত সমান z ৰ লগত সমান সেইভাবে z ৰ মান যেতিয়া 126 হ'ব তেতিয়ালে x ৰ মানো 126 হ'ব এতে তোমালোকৰ আনসাৰ আজি পাঠত ইমানে পৰৱৰ্তী পাঠত আমি আন কেইটামান অংক কৰিবলৈ চেষ্টা কৰিম তেতিয়ালে আজিলৈ আহো ধন্যবাদ